কাৰোৰ লগত কেনেধৰণে থকাৰ কথা? আমি এতিয়ালৈকে কোনো দলৰ লগত মিত্ৰতাত অহা নাই। আমাৰ ইণ্টাৰেষ্ট হ'ল BTC বাসীক আমি কেনেকৈ ভাল এটা ষ্টেটাছত আমি আনিব পাৰোঁ, মানে BTCত কেনেকৈ আমি সঁচাকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ, অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী কেনেকৈ একত্ৰিত কৰিব পাৰে, আৰু অঞ্চলত কেনেকৈ আমি উন্নয়নমূলক কাম কৰিব পাৰে, এই তিনিটা উদ্দেশ্যটো লৈ পেলাই আমি কাম কৰিছোঁ। আৰু আগন্তুক দিনতো সেইটোকে লৈ পেলাই আমি আগুৱাই যাম। বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কথা আছে, সেইবোৰ আগত থৈ পেলাই যেন কোনো জাতি গোষ্ঠীৰ জাতীয় সমস্যা, ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা, শিক্ষাৰ সমস্যা বা সামাজিক সমস্যাবোৰ বাদ পৰি নাযায়, ইয়াৰ কাৰণে BPF দল হিচাপে আমি কাম কৰি যাম। লাষ্ট কুৱেশ্যন আছে, মানে বহুকেইটা সমষ্টিত কিন্তু UPPLৰ বিষয়ে আপোনালোকৰ যিটো ভোটিং পেটাৰ্ণটো ট্ৰেণ্ডিংটো কিন্তু বাঢ়িছে, ভোটৰ পাৰ্চেণ্টেজটো আপোনালোকৰ বাঢ়িছে। BTC বাকী এতিয়াও BPFৰ লগতে আছে। এইবাৰ ইলেকশ্যনত আপোনালোকেতো দেখিছে, যিটো মই মিছা প্ৰতিশ্ৰুতি বুলি ক'লোঁ, যে অৰুণোদয় যিটো ফৰ্ম বিলোৱা, ইলেকশ্যনত আগত ফৰ্ম বিচাৰি গ'লেও নাই বুলি কৈছিল, কিন্তু ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট থাকোঁতেও এইটো সময়তে গাঁৱে গাঁৱে টাউনে টাউনে ঘৰে ঘৰে গৈ পেলাই মনাত লৈ মানে অৰুণোদয়ৰ ফৰ্ম যাচি দিয়াটো এইবোৰ কিমান মানে বিশ্বাসযোগ্য কাৰ্য। গতিকে সেইবোৰকে বহুত আমাৰ অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে কিবা এটা পাব পাৰে বা পাম এইটো আশাত ভোট দিছে। এইটো আৰু কণ্টিনিউ কৰিব নোৱাৰে, বেছিদিন সেইটো এই মিছা প্ৰতিশ্ৰুতিটো বাৰে বাৰে দেখি আহিছে। গতিকে আগন্তুক দিনত আমি ভাবোঁ কোনোবা সেইবোৰ কথাত বিশ্বাস কৰি পেলাই আৰু ৰাজনীতি নকৰে। ইয়াত আপোনাৰ এটা কথা লাষ্ট, কাউণ্টিংটো অলমষ্ট শেষ হ'ল, জাষ্ট ডিক্লাৰেশ্যনত বাকী আছে। আৰু যিটো কাউণ্টিঙত যিটো দেখা গৈছে, UPPL দলে 50,000তকৈ বেছি আমাতকৈ ভোট পাব, সেইটো দেখা গৈছে। তো ৰাইজে মেণ্ডেট হিচাপে UPPLক ভোট দিছে। এইটো মই কেণ্ডিডেট হিচাপে BPFৰ কেণ্ডিডেট হিচাপে মই গ্ৰহণ কৰিলোঁ, যদিও বা কষ্ট পাইছোঁ, তথাপি মই গ্ৰহণ কৰি লৈছোঁ। আৰু লাখ লাখ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী আমাৰ BPF শুভাকাংক্ষী BTC বাকীয়ে যেনেকেই ভোট দি পেলাই মোক সঁহাৰি জনালে, UPPLৰ নিচিনা য'ত বহুতো দল তেখেতসকলৰ লগত আছে আৰু চৰকাৰত আছে তেখেতসকলে, আৰু তেখেতসকলৰ লগত ওৱান অফ দি ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি BJPও লগত আছে, AGP লগত আছে, JSPও আছিলে। গতিকে তেনেকুৱা ষ্ট্ৰং এটা দলৰ লগত, মিত্ৰ দলৰ লগত BPF দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে, সেইটো যদি চাই তেতিয়াহ'লে BTC বাকীৰ যিটো আচল যিটো মনোভাৱ আমি সেইটো দেখিবলৈ পাওঁ। আৰু সেইটো আমাৰ যদিও বা ভোটত আমি হাৰিম, আমাৰ BTC বাকীৰ যিটো মেণ্টেলিটি এইটো হাৰা বুলি ক'ব নোৱাৰে। আমি ইন আদাৰ চেন্স আমি জিকি আছোঁ, কাৰণ BPF দলে চৰকাৰত নাই আৰু অকলে কোনো দলৰ ছাপৰ্ট নোলোৱাকৈ আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই সকলো BTC বাকী আৰু স্পেচিয়েলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টি বাকী বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী জাতি গোষ্ঠীক আৰু ভাষাভাষীক মই BPFক দলে বলে ভোট দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ UPPLৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী, তেখেতৰ জিকাটো নিশ্চিত হৈছে। গতিকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন দিছোঁ, শুভেচ্ছা দিছোঁ।
কংগ্ৰেচুলেশ্যন দিছোঁ আৰু মই আশা কৰিছোঁ BTC-বাসীৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা এইবোৰ সৰু ডাঙৰ সমস্যাবোৰটো লৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত ভালকৈ দেশৰ নেতাসকললৈ বুজাই দিব পাৰিব সংসদত তেখেতে দাঙি ধৰিব আমাৰ সমস্যাৰ ওপৰত বহুতো সমস্যা আছে আমাৰ BTC-ত এইবোৰ সমস্যাৰ সমাধান বিচাৰি তেখেতে কাম কৰিব এটোকে মই আশা কৰিছোঁ যিবিলাকে নিজৰ স্বাৰ্থ এৰিব নোৱাৰে তেখেতসকলে আমাৰ দলৰ পৰাও গুচি গৈছে আৰু অন্য দলৰ পৰাও গুচি আহিছে আপুনি চাব UPPL এৰি পেলাইও বহুতে বেলেগ দলত গৈছে আৰু আপুনি অকল কোকৰাঝাৰ সমষ্টিত নহয় গোটেই দেশতে আপুনি চাব ইভেন BJP এৰি পেলাইও অন্য দলত গৈছে কংগ্ৰেছ এৰি পেলাই বেলেগ দলত গৈছে সেইটো হয় কিন্তু তেনেকুৱা ব্যক্তিসকলৰ দ্বাৰা এই দলৰ বিশেষ তেনেকুৱা মানে হানি নহয় আমাৰ দলৰ পৰা কয়েকজন দল এৰি পেলাই গুচি গৈছে সিহঁতৰ কাৰণে UPPL জিকিছে বুলি মই নাভাবোঁ UPPL জিকিছে নিজৰ মিত্ৰজোঁটৰ যি ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজি দি তেখেতসকলে জিকিছে ক'ৰবাত মিত্ৰতা ক্ষেত্ৰত ইণ্ডিয়াৰ লগত আপোনালোকে মৰ্চাৰ লগত যি মিত্ৰতা নহ'ল সেই নোহোৱাৰ কাৰণেও ক'ৰবাত আপোনালোক ক্ষতি হ'ল নেকি যেনে গোসাইগাঁও বা পৰ্বতজোৰা সমষ্টি এনেকৈ কেইবাটাও সমষ্টিত আপোনালোকে কিন্তু যি ধৰণে ভোট পাব লাগিছিল সেই ধৰণে ভোট নাপালে আপোনালোকে তাতে যেহেতু আপোনালোকে জানে যে যি পাৰ্টিয়ে চৰকাৰত থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী বা টকা পইচা দি মানুহবিলাকক নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে আৰু মই ভাবোঁ যেহেতু UPPL BJP ষ্টেটত আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনৰ প্ৰথম এই ভুলটো কৰিলে আকৌ এইবাৰ বহুতো আমাৰ BTC-বাসীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি ৰখি থাকিম এতিয়া আপোনালোকৰ স্থিতি এই ইলেকশ্যনটো আমাৰ BPF-ৰ কাৰণে ডাঙৰ এটা লেচন ইয়াৰ পৰা আমি বহুতো শিকিলোঁ আপোনালোকে জানে UPPL BJP AGP তেখেতসকলে একেলগে যিমান তেখেতসকলৰ মানে শক্তি আছে এই শক্তি প্ৰয়োগ কৰি পেলাই ইলেকশ্যনত নামিছে আমি BPF দলে অকল মানে আলন আমি ষ্টেণ্ড কৰিছোঁ আৰু ৰাইজে সঁচাসঁচিকৈ BPF দলক ইমান ভাল পাইছে আৰু আমাৰ হাৰাৰ কথাটো আমি নকওঁ আমি জিকিছোঁ ইন আদাৰ ৱৰ্ড যে ৰাইজে BPF-ৰ লগতে আছে আৰু সদায় থাকিব আগন্তুক দিনত আমাৰ ৰাজনীতি আৰু বেছি ষ্ট্ৰং কৰিবৰ কাৰণে আজি সেই ইলেকশ্যনত আমি যিটো অনুভৱ কৰিলোঁ যিটো সন্মুখীন হ'লোঁ যি সমস্যা আমি দেখিলোঁ যিটো আমি পূৰণ কৰিব পৰা নাই সেইবোৰ পূৰণ কৰি পেলাই আৰু সেই শিক্ষাটো লৈ পেলাই আগন্তুক দিনত BPF দলক বেছি শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিম ইয়াৰ আগত BTC ইলেকশ্যন আহিব আৰু সেই BTC ইলেকশ্যনত BPF-ৰ লগত যেহেতু BTC বাকী আছে যদিও বা এইবাৰ MP ইলেকশ্যনত আমি জিকিব নোৱাৰিম বহুতো কাৰণ থাকিব গতিকে সেইবোৰ চাই চিতি আমি কেনেকৈ 2025 চনত BTC ইলেকশ্যনত আমি জিকিব পাৰিম ইয়াৰ কাৰণে আমি কাম কৰিম আৰু BTC-ত জিকি পেলাই 2026 চনত এছেম্বলি ইলেকশ্যনত আকৌ BPF দল হিচাপে BTC অঞ্চলৰ যি 15টা সিট আছে সেই সিটৰ পৰা আমি কেনেকৈ জিকিব পাৰে ইয়াৰ কাৰণে আমি এতিয়াৰ পৰাই ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰিম ভাবলে আপুনি ভাবেনে নাভাবে আপোনাৰ ক্ষেত্ৰত এইটোতো আপোনালোকে দেখিছে ইলেকশ্যনত কিমান টকা বিলোৱা হৈছিলে আৰু আমাৰ ৱাৰ্কাৰসকলে সেই পইচা বিলোৱাটো বন্ধ কৰিবৰ কাৰণে
পুলিচক জনাই দিছিল, পুলিচে একো নকৰাৰ কাৰণে আমাৰ ল'ৰাবোৰে গৈ পেলাই সেইবোৰ বন্ধ কৰিব লগা হৈছে। গতিকে সেইবোৰ প্ৰভাৱ থাকিব পাৰে।